নমস্কাৰ নমস্কাৰ সকলোকে আশা কৰো সকলোৱে ভালে আছে আৰু আজি আমাৰ যোনটো ক্লাস হ'ব গৈ আছে সেই ক্লাসটো হ'ব কারেন্ট ইভেন্টছৰ ওপৰত ঠিক আছে আপোনালোকৰ টপিক APSC Grade IV ৰ এটা টপিক আছে কারেন্ট ইভেন্টছ ঠিক আছে সো তাৰ ওপৰত আজি আমাৰ ইম্পৰ্টেন্ট কিছুমান MCQs আমি আলোচনা কৰিম Important MCQs আমি তাৰে ওপৰত আলোচনা কৰিম আৰু ইয়াৰ আগতে আমাৰ সোশ্যাল সায়েন্সৰ পৰা আৰম্ভ কৰি আসাম GK সকলোৰে ক্লাস আমাৰ হৈ গৈছে ঠিক আছে আৰু আজি আমি কারেন্ট ইভেন্টছৰ কিছু প্ৰশ্ন আমি কি কৰিম ইয়াতে আলোচনা কৰিম ঠিক আছে ওকে সো বলক আমি চাও প্ৰথম কোৱেশ্চন আমাৰ কি আছে আৰু তাৰে আগতে আপোনালোকক মই কও যে আমাৰ যি এপ ঠিক আছে আমাৰ ADRE আড্ডাৰ যি এপ হেই এপ আপোনালোকে প্লে ষ্টৰত अवेलेबल পাই যাব আপোনালোকে ডাউনলোড কৰক আৰু মাত্ৰ 1 টকা ঠিক আছে 1 টকাত আপোনালোকে কি কৰিব পাৰিব আপোনালোকৰ যিকোনো ধৰণৰ গভৰ্ণমেন্ট এক্সামৰ প্ৰিপাৰেচন আপোনালোকে ADRE 3.0 ৰ বাবে প্ৰিপাৰেচন চলাই আছে আপোনালোকে আসাম পুলিচ SI ৰ বাবে প্ৰিপাৰেচন চলাই আছে সকলো এক্সামৰ প্ৰিপাৰেচন আপোনালোকে মাত্ৰ 1 টকাত কৰিব পাৰিব কত কৰিব পাৰিব ADRE আড্ডা যত আপোনালোকে পাই যাব এক্সপাৰ্ট ফেকাল্টিজ আপোনালোকে কারেন্ট এফেয়াৰ্ছৰ ইয়াতে গুটেখিনি ডিটেইল পাই যাব নোটস পাই যাব লাইভ এন্ড ৰেকৰ্ডেড ক্লাसेस ইয়াতে আপোনালোকে পাই যাব আৰু সম্পূৰ্ণ পাঠ্যক্ৰম ইয়াতে কি কৰা হ'ব আপোনালোকক কমপ্লিট কৰোৱা হ'ব ঠিক আছে হবিখেক জানিবৰ বাবে আপোনালোকে কি কৰিব পাৰে আমাৰ যি নম্বৰ তাত আপোনালোকে কন্টাক্ট কৰিব পাৰে আৰু লগতে আমাৰ টেলিগ্ৰাম চেনেলত আপোনালোকে কি কৰিব পাৰে আপোনালোকে জয়েন হ'ব পাৰে ঠিক আছে সো আমাৰ প্ৰথম প্ৰশ্ন ঠিক আছে প্ৰথম প্ৰশ্ন আমাৰ কি যে which country hosted the G20 summit ঠিক আছে the G20 summit 2025 2025 or G20 summit শীৰ্ষ সন্মিলনটো কোন দেশত কি হৈছিলে অনুষ্ঠিত হৈছিলে জাৰ্মানী ফ্ৰান্স দক্ষিণ আফ্ৰিকা ৰাছিয়া এতিয়া G20 summit কি হয় G20 কি হয় G20 কি হৈছে G20 হৈছে 20টা দেশৰ এটা কব পাৰে এটা গ্ৰুপ ঠিক আছে যাক G20 বুলি কোৱা হয় আৰু ইয়াৰ মুখ্য উদ্দেশ্য কি ইয়াৰ মুখ্য উদ্দেশ্য হৈছে মেজৰ ওয়াৰ্ল্ড ইকোনমিক ডিসকাশন ঠিক আছে মেইন অবজেক্টিভ ইয়াৰ কি যদি আমি G20 ৰ মেইন অবজেক্টিভ চাও মেইন অবজেক্টিভ কি মেজৰ discussion of the world economic ঠিক আছে major world economic discussion the কব পাৰে আপোনালোকে major discussion of world কি economic ঠিক আছে আৰু এই G20 ত কি আছে আমাৰ ভাৰতবৰ্ষ আমাৰ ইন্ডিয়া ইনক্লুড আছে ঠিক আছে এই G20 ৰ 20টা কান্ট্ৰিৰ ভিতৰত ওয়ান অফ দা কান্ট্ৰি হৈছে আমাৰ ইন্ডিয়া আৰু যদি এনেকুৱা প্ৰশ্ন আহে আপোনালোকৰ অকমান ইজি লেভেলৰে প্ৰশ্ন আহিব যেহেতু গ্ৰেড 4 আপোনালোকে এক্সাম দিব গৈ আছে ঠিক আছে এনেকুৱা ধৰণৰ So, আপোনালোকৰ question এইধৰণে আহিব যে আমাৰ ইন্ডিয়া ইনক্লুড আছে কাৰণে obviously আমাৰ ইন্ডিয়া G20 যি গ্ৰুপ আছে ঠিক আছে 20টা কান্ট্ৰিৰ যি গ্ৰুপ তাতে আমাৰ ইন্ডিয়া ইনক্লুড আছে আৰু কোনখন কান্ট্ৰি ইনক্লুড নাই কোনখন কান্ট্ৰি ইনক্লুড নাই G20 ত হেয়া হৈছে পাকিস্তান obvious reasonত ৰাইট হেয়া হৈছে পাকিস্তান ঠিক আছে এপত আমাৰ এই কেদিন আপোনালোকক জনাই থও আমাৰ এই কেদিন যেহেতু বেসিক ক্লাস নাই আমাৰ ফেসবুকত লাইভ হ'ব এই কেদিন আপোনালোকে ফেসবুক পেজটো নিশ্চয় ফলো কৰি থব আৰু তাৰ পিছত
নেক্সট আমাৰ নতুন বছৰৰ পৰা আমাৰ এপ লাইভ ক্লাছ হ'ব আৰম্ভ হৈ যাব ঠিক আছে যেহেতু আমাৰ এতিয়া নতুন এনৰোলমেন্ট বহুতো হৈ আছে আমাৰ যেহেতু আপোনালোকে গম পাইছে যে কি হৈ আছে আমাৰ মাত্ৰ 1 টকাত আমাৰ এনৰোলমেন্ট হৈ আছে তো এতিয়া বহুত এনৰোলমেন্ট হৈ আছে আমাৰ গতিকে 1 তাৰিখৰ পিছত যেহেতু আমাৰ 1 টকাৰ অফাৰটো আমাৰ যোনটো নোহোৱা হৈ যাব তেতিয়াৰ পৰা আমাৰ কি হ'ব আমাৰ এনৰোলমেন্টও শেষ হৈ যাব যোনটো 1 रुपीसৰ যোনটো অফাৰৰ এনৰোলমেন্ট আছিল তাৰ পিছত হেইটো বেটচৰ ক্লাছ আমি ষ্টাৰ্ট কৰি দিম নতুন বছৰৰ পৰা Okay, so Assam Policeৰ live class হ'ব আমাৰ এইটো এটা সেশন এটা চলি আছে আপোনালোকে হয়তো যদি মোৰ এই পোষ্টাৰটো দেখিছে Okay, 10 days marathon এটা আমাৰ 4 চলি আছে আমাৰ APSC Grade IV ৰ বাবে যেহেতু APSC Grade IV ৰ এক্সাম আমাৰ জানুৱাৰী 4 তাৰিখে হয় তাৰ পিছৰ এটো পোৰশন শেষ হোৱাৰ পিছত আমি আসাম পুলিচ ষ্টাৰ্ট কৰিম Okay, আচ্ছা সো এটো কি আছিল যে আমাৰ 2025 ৰ G20 শীৰ্ষক সন্মিলনটো কোন দেশত অনুষ্ঠিত হৈছিল এটোৰ আনসাৰ কি হ'ব এটোৰ আনসাৰ হ'ব সাউথ আফ্ৰিকা ঠিক আছে সাউথ আফ্ৰিকাত কি হৈছিল অনুষ্ঠিত হৈছিল আৰু আমি G20 ৰ বিষয় কি জানিলো G20 ৰ বিষয় আমি জানিছো যে অবজেক্টিভ হৈছে মেইন ডিসকাশন অফ ওয়ার্ল্ড ইকোনমি আমাৰ ইন্ডিয়া G20 ৰ এটা পাৰ্ট হয় আৰু কোনটো কান্ট্ৰি ইনক্লুড নহয় G20 ত হেয়া কি হৈছে পাকিস্তান ওকে আৰু G20 আৰু এটা আছে G7 ঠিক আছে G7 আপোনালোকে কান্ট্ৰিবোৰ কাইন্ডলি চাই লব G7 কান্ট্ৰি G20 আৰু G7 কান্ট্ৰি আপোনালোকে যদি এসআই প্ৰিপাৰেচন চলাম বুলি ভাবিছে এই দুটা বস্তু ইম্পৰ্টেন্ট হয় কিন্তু ওকে চলো নেক্সট আমাৰ কি আছে নেক্সট প্ৰশ্ন আমাৰ আছে যে সেকেন্ড এশিয়ান ইন্ডিয়ান সাবমিট হেল্ড ইন এটো অসমীয়া আৰু ইংলিশ প্ৰশ্ন মিক্স কৰি দিছে ওকে সেকেন্ড এশিয়ান এন্ড ইন্ডিয়ান সাবমিট কোট অনুষ্ঠিত হৈছিল 22তম এশিয়ান ইন্ডিয়ান শীৰ্ষক সন্মিলনটো কোট অনুষ্ঠিত হৈছিল ইন্দোনেছিয়া থাইল্যান্ড ভিয়েটনাম ফিলিপাইনছ কোট অনুষ্ঠিত হৈছিল আৰু এই এশিয়ান সাবমিটৰ মূল অবজেক্টিভ যদি আমি ক'ব যাও মূল উদ্দেশ্য যদি আমি ক'ব যাও strengthen the trade ঠিক আছে strengthen the trade culture and strategies ঠিক আছে Association of Southeast Asian Nation ঠিক আছে Association of Southeast Asian Nations include কিমান আছে ইয়াতে 10টা আপোনালোকৰ Southeast country যি আছে Southeast Asian country ইয়াতে টোটাল 10টা কি কৰা হয় Southeast Asian country include কৰা হয় দহটা Southeast Asian country কি হয় ইয়াতে ইনক্লুড কৰা হয় আৰু কি কৰা হয় ইয়াতে এটা সাবমিট অৰ্গানাইজ কৰা হয় মেইন অবজেক্টিভস ইয়াৰে কি strengthen the trade তেওঁলোকৰ মাজত ট্ৰেড কালচাৰ হিবুৰ বস্তু বা জি ষ্ট্ৰাকচাৰ আছে ইকোনমিক ষ্ট্ৰাকচাৰ আপোনালোকে ক'ব পাৰে হেয়া আৰু শক্তিশালী কৰি তুলিবৰ বাবে গতিকে ইয়াৰে আনসাৰটো কি হ'ব ইয়াৰে আনসাৰটো হৈছে ক'ত অনুষ্ঠিত হৈছিল হেয়া অনুষ্ঠিত হৈছিল থাইল্যান্ডত ওকে সো নেক্সট কোৱেশ্চন which country tested the world's first nuclear powered cruise missile বুৰেভেষ্টনিক কোনটো কান্ট্ৰিয়ে ৰিসেন্টলি এটা নিউক্লিয়াৰ কি কৰিছিল ফাৰ্স্ট বুলি এটা যোনটো কান্ট্ৰিয়ে লঞ্চ কৰিছিল তেওঁলোকে দাবী কৰিছে যে ফাৰ্স্ট তেওঁলোকে কি কৰিছে নিউক্লিয়াৰ পাৱাৰ কি কৰিছে নিউক্লিয়াৰ পাৱাৰ ক্ৰুইজ মিসাইল তেওঁলোকে যোনটোৰ নাম কি হৈছে বুৰেভেষ্টনিক ঠিক আছে বুৰেভেষ্টনিক তেওঁলোকে কি কৰিছে ইনোগ্ৰেট কৰিছে বিশ্বৰ প্ৰথম পাৰমাণৱিক শক্তিশালীত ক্ৰুজ মিসাইল বুৰেভেষ্টনিক কোনখন দেশে ফাৰ্স্ট পৰীক্ষা কৰিছিল বুৰেভেষ্টনিক হেয়া কৰিছিলে কোনে হেয়া কৰিছিলে ৰাছিয়া কোনে হেয়া কৰিছিলে ৰাছিয়া নেক্সট কোৱেশ্চন আমাৰ কি আছে যে
Recently, Suryakant Sharma has been appointed Chief Justice of India. He is dash Chief Justice of India. Hehotiakoi Surjakant Sharmak Bharator Mukhya Nyayadhik hisabe nijukti dia hoise. Teo hoise Bharator kiman number ba kiman tong Mukhya Nyayadhik. তেও আসিলে কি নাম আসিলে তেও সূর্যকান্ত শর্মা তেও কিমানতম চিফ জাস্টিস হয় তেও হইছে 53rd তম কি 53rd চিফ জাস্টিস অফ ইন্ডিয়া নেক্সট who will host the world junior shooting championship 2028 2028 সনত যি world junior shooting championship হব গৈ আছে হেয়া কোনটো দেখে বা কোট আয়োজন কৰিব হেয়া আয়োজন কৰিব কোট অস্ট্রেলিয়াত Next number ki ase which Indian court syrup was recently flagged as substandard by WHO World Health Organization e hehotia koi konto bharotiyo cough syrup nimnomanor buli sinhito korise apnalokor full form ahibo pare World Health Organization or etu sabo pare World Health Organization thik ase gotike konto cough syrup teoloke nimnomanor buli sinhito korisile thik ase Coldrex, Coldrev, Cofnil, Cofsef. হেতু হৈছে কোনটো কফ সিরাপক তেলকে লো ক্যাটেগরিৰ বুলি কৈছিলে হেতু হৈছে Coldrefok. How many individuals were honored with the Padma Bhushan Award 2025? 2025 ত কিমানজন ব্যক্তিক পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হৈছিল কিমানজন মানুহক পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হৈছিল আৰু ইয়াৰ এনসাৰটো হ'ব 7 জন মানুহক ঠিক আছে 7 জনক কি কৰা হৈছিল পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হৈছিল নেক্সট National Center for Polar and Ocean Research is the nodal agency for the mission of Antarctica and Arctic which state of India Antarctica aru Arctic অভিযানৰ বাবে নডেল সন্থা National Center for Polar and Ocean Research ঠিক আছে ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত যি NCPOR আছে National Center of Polar and Ocean Research Center হেয়া কোট আছে কোট অৱস্থিত কৰ্ণাটকা উত্তৰাখণ্ড গোৱা কেৰালা আৰু হেয়া অৱস্থিত কোট হেয়া অৱস্থিত হৈছে গোৱাত Which organization launched a new virtual museum of stolen cultural objective চোৰাং ভাবে লৈ যোৱা সাংস্কৃতিক সামগ্ৰীৰ নতুন ভাৰ্চুৱেল মিউজিয়াম কোন সংস্থাই আৰম্ভ কৰিছিল ইউনেস্কো IUCN WTO UNICEF কোন সংস্থাই অৰ্গানাইজ কৰিছিল হেয়া হৈছে কোন সংস্থাই ইউনেস্কো এতিয়া ইউনেস্কোৰ ফুল ফৰ্ম আপোনালোকৰ আহিব পাৰে আপোনালোকে ক'ব পাৰিবনে ফুল ফৰ্ম অফ ইউনেস্কো ইউনেস্কোৰ ফুল ফৰ্ম হৈছে ইউনাইটেড নেশন এডুকেশনাল United Nations Educational Scientific Scientific and Cultural Organization ঠিক আছে
United Nations Educational, Scientific and Cultural Organization, full form of UNESCO. ঠিক আছে? Next, the indigenous Saksham anti-drone grill launched by the Indian Army was developed in collaboration with which company? ভারতীয় সেনাই আৰম্ভ কৰা স্বদেশ সক্ষম এন্টি-ড্ৰোন গ্ৰিড কোন কোম্পানীৰ সহযোগত উন্নয়ন কৰা হৈছিল? হিন্দুস্তান এৰোনটিক্স লিমিটেড, Defense Research and Development Organization, Bharat Electronics Limited, Tata Advanced Systems Limited. গতিকে ইয়াৰ আনসাৰটো হ'ব, ইয়াৰ আনসাৰ কি হ'ব? ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড। ঠিক আছে, ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডৰ পৰা কি কৰিছিল? ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডৰ পৰা সক্ষম এন্টি-ড্ৰোন গ্ৰিড লঞ্চ কৰিছিলে কোনে? ইণ্ডিয়ান আৰ্মিয়ে। Next question amar ki ase, recently which government has announced the creation of a digital library to preserve rare records of its temple? ঠিক আছে, হেহতিয়া কোনখন ৰাজ্য চৰকাৰে নিজৰ মন্দিৰৰ দুৰ্লভ নথিপত্ৰ সংৰক্ষণৰ বাবে এখন ডিজিটেল লাইব্ৰেৰীৰ ঘোষণা কৰিছিল? ঠিক আছে, ডিজিটেল লাইব্ৰেৰীৰ কথা কৈছে। কোনে কৰিছিলে? উত্তৰ প্ৰদেশ, বিহাৰ, ওড়িশা, তামিলনাডু। উত্তৰ প্ৰদেশ, বিহাৰ, ওড়িশা আৰু তামিলনাডু। এই ডিজিটেল লাইব্ৰেৰী কি? ডিজিটেল লাইব্ৰেৰীৰ মেইন উদ্দেশ্য কি আছিল? মন্দিৰত যিমান দুৰ্লভ নথিপত্ৰ আছে সেইবোৰ কি কৰাৰ কাৰণে? প্ৰিজাৰ্ভ কৰি ৰখাৰ বাবে, সংৰক্ষণ কৰি ৰাখিবলৈ। আৰু কোনে কৰিছিল এইটো? এইটো কৰিছিলে কোন? ওড়িশা। ঠিক আছে। Next, which organization has launched the enhanced certificate of origin eco 2.0 system? eco 2.0 system, ঠিক আছে। ইয়াৰে কি আমি যেতিয়া ইন্টাৰনেশনাল ট্ৰেডিং কৰো, ঠিক আছে, ইন্টাৰনেশনাল যেতিয়া ট্ৰেডিং বিভিন্ন ধৰণৰ ব্যৱসায় কৰা হয়, তাত যি ভেৰিফিকেশনস আছে, তাত যি নথিপত্ৰ আছে, হেয়া আৰু ক্লিয়াৰলি যাতে লেনদেনটো হয়, ট্ৰেডিং যাতে আৰু আমি ক্লিয়াৰলি কৰিব পাৰো, ঠিক আছে, ভিজিবল এক্সেস যাতে আমাৰ হয় বস্তুখিনি, তাৰ বাবে কি লঞ্চ কৰিছিলে? ইকো 2.0 লঞ্চ কৰা হৈছিল। ঠিক আছে, আৰু এই সাৰ্টিফিকেট অফ অৰিজিন ব্যৱস্থা কোন সংস্থাই আৰম্ভ কৰিছিল? ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, এক্সপোৰ্ট প্ৰমোশন কাউন্সিল, ডিৰেক্টৰেট জেনাৰেল অফ ফৰেইন ট্ৰেড, ফেডাৰেশন অফ ইণ্ডিয়ান এক্সপোৰ্ট অৰ্গেনাইজেশ্যন। এয়া কোনে অৰ্গেনাইজ কৰিছিল? এয়া অৰ্গেনাইজ কৰিছিল কোনে? সেকেন্ড, এয়া অৰ্গেনাইজ কৰিছিল ডিৰেক্টৰ জেনাৰেল অফ ফৰেইন ট্ৰেড। ঠিক আছে, ডিৰেক্টৰ জেনাৰেল অফ ফৰেইন ট্ৰেড। নেক্সট কোয়েশ্চন আমার কি আছে যে which organization approved the second living drug quarantine for treating blood cancer? কি ব্লাড ক্যান্সাৰৰ চিকিৎসাৰ বাবে দ্বিতীয় লিভিং ড্ৰাগ কাৰ্টেমি কোন সংস্থাই অনুমোদন কৰিছিল? ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ, সেন্ট্ৰেল ড্ৰাগ ষ্টেণ্ডাৰ্ড কন্ট্ৰোল অৰ্গেনাইজেশ্যন, অল ইণ্ডিয়া ইনষ্টিটিউচন অফ মেডিকেল সায়েন্স, মিনিষ্ট্ৰি অফ হেল্থ এণ্ড ফেমিলি। কোনে অৰ্গেনাইজ কৰিছিলে? Which organization approved the second living drug quarantine for treating blood cancer? আৰু হেতু কৰিছিল কোনে? সেন্ট্ৰেল কন্ট্ৰোল অৰ্গেনাইজেশ্যনে। ঠিক আছে, সেন্ট্ৰেল কন্ট্ৰোল অৰ্গেনাইজেশ্যনে কি কৰিছিলে? লিভিং ড্ৰাগ কাৰ্টেমি কি কৰিছিলে? লিভিং ড্ৰাগ কাৰ্টেমি অনুমোদন তেওঁলোকে কৰিছিলে। In which of the following, next question, in which of the following state will the world's largest data center be
built তলৰ কোনখন ৰাজ্যত বিশ্বৰ আটাইতকৈ ডাঙৰ ডাটা সেন্টাৰ নিৰ্মাণ কৰা হ'ব গুজৰাট ওড়িশা মহাৰাষ্ট্ৰ উত্তৰ প্ৰদেশ ক'ত নিৰ্মাণ কৰা হ'ব ক'ত নিৰ্মাণ কৰা হ'ব ডাটা সেন্টাৰ হেয়া নিৰ্মাণ কৰা হ'ব ক'ত গুজৰাটত Next question amar ki ase who among the following has been appointed as the director of the liquid propulsion system center of ISRO ঠিক আছে ISRO এতিয়া ISRO ৰ full form কি sorry ISRO ঠিক আছে ISRO আপোনালোকৰ কি আহিব পাৰে ISRO ৰ ফুল ফৰ্ম আপোনালোকে জানিব লাগিব ISRO ৰ ফুল ফৰ্ম হৈছে Indian Space Research Organization ঠিক আছে Indian Space Research Organization full form of ISRO ঠিক আছে আৰু ফাউন্ডাৰ কোন ফাউন্ডাৰ আছিল ডক্টৰ বিক্ৰম সাৰাভাই ঠিক আছে ফাউন্ডাৰ আছিল কোন ফাউন্ডাৰ আছিল ডক্টৰ বিক্ৰম সাৰাভাই known as father of Indian space ঠিক আছে known as father of Indian space আৰু ইয়াৰে হেড বডি কোড আছে হেড বডি আছে হেডকোয়াৰ্টাৰ ইয়াৰে আছে বেংগালুৰু কৰ্ণাটকা ঠিক আছে হেডকোয়াৰ্টাৰ কোড আছে বেংগালুৰু okay so founder ঠিক আছে হেডকোয়ার্টার ওকে ISRO ISRO Indian Space Research Organization ঠিক আছে ফাউন্ডার ডক্টর বিক্রম সারাভাই ঠিক আছে ডক্টর বিক্রম সারাভাই ফাউন্ডার ডক্টর বিক্রম সারাভাই father of Indian space headquarter কোড আছে বেংগালুৰুত আছে আৰু এস্টাবলিশ কেতিয়া হৈছিল 1969 চনত ঠিক আছে 1969 চনত কি হৈছিল ইয়াৰে এস্টাবলিশ হৈছিল ওকে কিমান চনত 1969 চনত ইয়াৰে এস্টাবলিশ হৈছিল আৰু ফাৰ্স্ট সাকসেসফুল লঞ্চ ঠিক আছে ফাৰ্স্ট সাকসেসফুল লঞ্চ কি কৰিছিল First successful launch actually Rohini. ठीक है सर? First successful launch की ऐसिले Rohini RS-1 in 1930. Okay, sufficient. इखिनी अपना लोके मनोट रखिबो. Okay, so अमर की ऐसिले जे तलर कोंजन ISRO liquid propulsion system center or সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছিল ইয়াৰে উত্তৰটো কি হ'ব ইয়াৰে উত্তৰটো হ'ব এম মোহন ঠিক আছে এম মোহন নেক্সট ভাৰতৰ প্ৰথম ডিজিটাল ফাৰ্স্ট ডিজিটাল নোমেড ভিলেজ এস্টাবলিশ ঠিক আছে নোমেড ভিলেজ নোমেড শব্দটোৰ অৰ্থ হৈছে ইউটিলাইজেশন মানে নোমেড ভিলেজ জুনটো দিয়া হৈছে জুনটো ট্যাগ তেওঁলোকক দিয়া হৈছে কিয় দিয়া হৈছে তেওঁলোকে কি কৰে প্ৰপাৰ ইউজ অফ হিউম্যান ৰিসোর্স
মানে যিমানখিনি তেওঁলোকৰ জায়গাত মানুহ আছে তেওঁলোকক কি কৰে তেওঁলোকে আৰ্থিকভাৱে তেওঁলোকে স্বাৱলম্বী কৰে যাৰ বাবে তেওঁলোকক কি কৰা হয় তেওঁলোকক কাম দিয়া হয় ৰাইট কি দিয়া হয় তেওঁলোকক কাম দিয়া হয় আৰু হেয়া কি হেয়া হৈছে সেই অঞ্চলটো কি ভাৰতৰ প্ৰথম ষ্টেট কি হৈছে হিটো হৈছে সিকিম ঠিক আছে সিকিমত কি বুলি জনা যায় দা নোমেড ভিলেজ বুলি জনা যায় যে সকলোৱে তাত কি কৰে সকলোৱে তাত কাম কৰে ঠিক আছে কোনো বেকাৰ তাতে বহি নাথাকে আৰু সকলোকে নিবনুৱা সমস্যা সমাধানৰ যি প্ৰচেষ্টা তাত চলোৱা হৈছে আৰু প্ৰপাৰ ইউজ অফ হিউমেন ৰিসাৰ্চ তাত কৰা হৈছে next who among the following has won the men's single little in the recent held Australian Open 2025 শেহতীয়াকৈ অনুষ্ঠিত অষ্ট্ৰেলিয়ান ওপেন 2025 ত পুৰুষ একক শাখাৰ খিতাপ কোনে লাভ কৰিছিল জানকি সিনাৰ আলেকজাণ্ডাৰ জেভাৰ্ভ নোভাক জকোভিচ কাৰ্লছ আলকাৰাজ কোনে কৰিছিলে হেয়া কৰিছিলে জানিক সিনাৰে ঠিক আছে জানিক সিনাৰে next how many people have been announced to be given the Padma Award by the government India 2025 Padma Award 2025 চনৰ ভাৰত চৰকাৰে কিমানজন লোকক পদ্মশ্ৰী নহয় কিন্তু এয়া হৈছে পদ্ম এৱাৰ্ড ঠিক আছে পদ্ম এৱাৰ্ড আৰু পদ্ম এৱাৰ্ডত ইনক্লুড থাকে কি পদ্ম বিভূষণ আৰু পদ্মশ্ৰী আমি লাষ্ট এটা পঢ়িছিলো কিমান জনক 2025 ক পদ্মশ্ৰী এৱাৰ্ড দিয়া হৈছিল হেয়া 7 জনক দিয়া হৈছিল ঠিক আছে আৰু 2025 চনৰ ভাৰত চৰকাৰে কিমান জন লোকক পদ্ম বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে হেয়া হৈছে কিমান জনক 139 জনক ঠিক আছে 139 জনক আৰু এই পদ্ম এৱাৰ্ডত ঠিক আছে আন্ডাৰত এই পদ্ম এৱাৰ্ড বা পদ্ম বঁটাৰ আন্ডাৰত কি আছে ইয়াৰে আন্ডাৰত আছে পদ্ম বিভূষণ ঠিক আছে পদ্মভূষণ ওকে আৰু পদ্মশ্ৰী ঠিক আছে ক্লিয়াৰ okay next আমাৰ কি আছে which bank becomes the first Indian bank to complete Cherry 5's NCRP integration solution clarify NCRP integration সমাধান কাৰ্যকৰী কৰা প্ৰথম ভাৰতীয় বেংক কোনটো প্ৰথম ভাৰতীয় বেংক হৈছে Punjab National Bank okay who won the Mrs Universe 2025 title in Manila অনুষ্ঠিত Mrs Universe 2025 খিতাপ কোনে লাভ কৰিছিল হেয়া লাভ কৰিছিল কোনে মানিকা গুপ্তাই ওকে আমাৰ নেক্সট ক্লাছত আমি অসম ৰিলেটেড কারেন্ট ইভেন্টস কিছুমান লৈ আহিম ওকে অসম ৰিলেটেড কিছুমান কারেন্ট ইভেন্টস যোৱাকালি মানে সৰি অহাকালি ক্লাছত আমি লৈ আহিম এয়া অকমান আমি ইন্টাৰনেশনাল লেভেল লৈকে গৈছো কাৰণ মই যেটো কৈছিলো APSC হয় গ্ৰেড 4 ৰ আপোনালোকৰ এক্সাম হয় যদিও তাত কেতিয়াবা আউট অফ সিলেবাস কিছুমান বস্তু দি দিব পাৰে গটিকে কিছুমান ইয়াতে আমি বস্তু লৈ আহিছো হেতু কাৰণে okay which city of India become a creative city of gastronomy by UNESCO ঠিক আছে UNESCO দ্বাৰা কোনখন ভাৰতীয় চহৰক ক্ৰিয়েটিভ সিটি অফ gastronomy হিচাপে স্বীকৃতি দিয়া হৈছিল লখনৌ শ্ৰীনগৰ ভোপাল নিউ দিল্লী কোনখনক দিয়া হৈছিল লখনৌ ঠিক আছে লখনৌ কি বুলি কোৱা হৈছে ইউনেস্কোৰ ফালৰ পৰা ক্ৰিয়েটিভ সিটি অফ gastronomy next the 13th edition of ICC Women's World Cup was won by India this was its dash title ICC মহিলা বিশ্বকাপৰ 13তম ঠিক আছে 33তম 13তম সংস্কৰণ ভাৰতীয় দলে জয়লাভ কৰিছিল এইটো আছিল দলটোৰ খিতাপ কিমানতম খিতাপ আছিল ঠিক আছে this was its dash title কিমানতম টাইটেল আছিল
এয়া আছিল কিমান 2025 ৰ ICIC Women's World Cup-ৰ প্ৰথমবাৰৰ বাবে তেওঁলোকে এই World Cup জয় কৰিছিল আৰু অসমৰ এজন গৌৰৱ আছিল ইয়াতে ঠিক আছে অসমৰ পৰা কোনে খেলিছিলে উমা ছেত্ৰীয়ে ঠিক আছে অসমৰ পৰা উমা ছেত্ৰীয়ে ৰিপ্ৰেজেন্ট কৰিছিল ঠিক আছে আৰু এয়া আছিল প্ৰথম তেওঁলোকৰ বিশ্বকাপ জয় কৰাৰ আৰু প্ৰথমবাৰৰ বাবে তেওঁলোকে কি কৰিছিলে এই বিশ্বকাপ জয় কৰিছিলে ভাৰতীয় নৌসেনাৰ সৰ্বাধিক গধুৰ যোগাযোগ উপগ্ৰহ কোনটো which is India's heaviest communication satellite of the Indian Navyৰ বাবে heaviest মানে কানেকশন স্থাপন কৰা স্যাটেলাইটৰ নাম কি হেয়া হৈছে কি CMS-03 next শেহতীয়াকৈ ৰোহন বপ্পানাই অৱসৰ ঘোষণা কৰিছে তেওঁ কোন খেলৰ হৈতে জড়িত ঠিক আছে ৰোহন বপ্পানা কোন খেলৰ হৈতে জড়িত ক্ৰিকেট ফুটবল টেনিস বেডমিন্টন তেওঁ কোন খেলৰ হৈতে জড়িত তেওঁ জড়িত কোন খেলৰ হৈতে তেওঁ টেনিস খেলৰ হৈতে জড়িত কোন খেলৰ হৈতে টেনিস খেলৰ হৈতে ওকে নেক্সট আমাৰ কি কোশ্চেন আছে নেক্সট আছে এক সেকেন্ড ওকে ৰোহন বপ্পানা কোন খেলৰ হৈতে জড়িত তেওঁ টেনিস খেলৰ হৈতে জড়িত নেক্সট প্ৰশ্ন 2025 চনৰ দাদা সাহেব ফালকে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা কোনে লাভ কৰিছিল ইম্পৰ্টেন্ট হয় এই টাইপৰ মুভি ৰিলেটেড কোশ্চেন আপোনালোকৰ আহিব পাৰে যে দাদা সাহেব ফালকে ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল এৱাৰ্ড 2025 কোনখন ফিল্মে বেষ্ট ফিল্ম হিচাপে লাভ কৰিছিল স্ত্ৰী 2 লাপতা লেডিজ 12 ফেইল কলকি কোনটোৱে লাভ কৰিছিলে হেয়া লাভ কৰিছিলে কোনে হেয়া লাভ কৰিছিলে স্ত্ৰী 2 এ ঠিক আছে নেক্সট 2025 চনৰ 20 আগষ্টৰ দিনটো অসম চৰকাৰে কি দিৱস হিচাপে পালন কৰিবলৈ লৈছে ইম্পৰ্টেন্ট 2025 ৰ 20 আগষ্টত অসম চৰকাৰে কি দিৱস হিচাপে পালন কৰিব লৈছে চৰাইদেউ দিৱস চুটিয়া দিৱস হাজো দিৱস বিশ্বনাথ দিৱস কি দিৱস হিচাপে পালন কৰিব লৈছে 2025 চনৰ 20 আগষ্টৰ দিনটো কি দিৱস হিচাপে তেওঁলোকে পালন কৰিছে অসম চৰকাৰে হেয়া পালন কৰিছিলে কি চুটিয়া দিৱস হিচাপে ঠিক আছে চুটিয়া দিৱস হিচাপে তেওঁলোকে পালন কৰে কি 20 আগষ্ট 2025 ৰ পৰা এয়া পালন কৰিব লৈছে Next, recently, in which state was India's first vulture knowledge portal launch? শেহতীয়াকৈ কোন ৰাজ্যত ভাৰতৰ প্ৰথম
শগুন পোৰ্টেল মুকলি কৰা হৈছে ঠিক আছে ভালচাৰ পোৰ্টেল লঞ্চ কোনখন জেগাত ৰিসেন্টলি মুকলি কৰা হৈছে উত্তৰ প্ৰদেশ কৰ্ণাটক অসম মহাৰাষ্ট্ৰ কত মুকলি কৰা হৈছে আমাৰ অসমত কি কৰা হৈছিল আমাৰ অসমত প্ৰথমটো শগুন পোৰ্টেল বা ভালচাৰ জি পোৰ্টেল নলেজ পোৰ্টেল কি কৰা হৈছিল লঞ্চ কৰা হৈছিল next the recent launch book Bharat Ratna Bhupen Hazarika is written by whom of the following হেহতিয়াকৈ মুকলি কৰা ভাৰত ৰত্ন ভূপেন হাজৰিকা গ্ৰন্থখন নিম্নলিখিত কোনজনে লিখিছিলে অনুৰাধা শৰ্মা পূজাৰী ঠিক আছে অৰ্ণৱ গোস্বামী প্ৰফুল্ল গোস্বামী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হেহতিয়াকৈ মুকলি কৰা ভাৰত ৰত্ন ভূপেন হাজৰিকা গ্ৰন্থখন কোনে লিখিছিল হেয়া লিখিছিলে অনুৰাধা শৰ্মা পূজাৰীয়ে কোনে লিখিছিলে অনুৰাধা শৰ্মা পূজাৰীয়ে ওকে এতিয়া অসম ৰিলেটেড যিমানখিনি কাৰেন্ট ইভেন্টস বা আপোনালোকে ধৰক কাৰেন্ট এফেয়াৰ্স যিমানখিনি অসম ৰিলেটেড আছে হেয়া অকমান মনত ৰাখিব লাগিব যেহেতু আমাৰ হাতত এতিয়া অকমান সময় কম আছে আপোনালোকে বেছি ডিটেইলও আপোনালোকে পঢ়িব নোৱাৰে কাৰণ মনত নাথাকিব স্বাভাৱিক কথা ৰাইট কাৰণ আপোনালোকৰ বহুত বস্তু মনত ৰাখিব সোশিয়ালৰ আছে ম্যাথ আপোনালোকৰ কৰিব লাগিব ইংলিশ তাত কৰিব লাগিব হয়নে গতিকে কিছুমান ইম্পৰ্টেন্ট বস্তু আপোনালোকে ক্লাছৰ পৰা চাই পিনে ডাইৰেক্টলি আপোনালোকে মনত ৰাখিলে হ'ব বেছি ডিটেইলত এতিয়া আগমুহূৰ্তত আপোনালোকে পঢ়াৰ দৰকাৰ নাই নেক্সট আমাৰ কি আছে যে where is Raria Airport located. Roria বিমানবন্দৰ ক'ত আছে? Roria বিমানবন্দৰ ক'ত অৱস্থিত? Roria বিমানবন্দৰ অৱস্থিত ক'ত? যোৰহাটত। ঠিক আছে? আমাৰ বিমানবন্দৰ ৰিসেন্টলি নতুন আমাৰ যি লঞ্চ হৈছে নতুন আমাৰ এয়াৰপোৰ্ট ঠিক আছে? সেই সম্পৰ্কে প্ৰশ্ন নাহে ইম্পৰ্টেন্ট হয় বাট সেই সম্পৰ্কে প্ৰশ্ন ইমান আপোনালোকৰ নাহে কাৰণ কিয় হেয়া যেটো ৰিসেন্টলি লঞ্চ হৈছে আৰু তাৰ বিষয় তাৰে থিম আহিব পাৰে তাৰে মেইন কি থিম ইন্টেৰিয়ৰ ডিজাইনিংৰ যেটো থিম হৈছিল হেতু কি লৈ পিনে হৈছিল সেই সম্পৰ্কে অকমান আহিব পাৰে প্ৰশ্ন যি ইন্টেৰিয়ৰ ডিজাইনিংৰ থিম হেয়া আমাৰ পদুম ফুল আৰু বাহৰ পৰা ইনস্পায়াৰ হৈ পিনে লোৱা হৈছিল তো এনে ধৰণৰ প্ৰশ্ন কিছুমান জাস্ট আহিব পাৰে ঠিক বেসিক বস্তুখিনি আহিব সেই বিষয়ে যদিও আহে ওকে ৰৰৈয়া এয়াৰপোৰ্ট ক'ত অৱস্থিত যোৰহাটত অৱস্থিত ঠিক আছে দক্ষিণ কোৰিয়াত ভাৰতৰ নতুন ৰাষ্ট্ৰদূত হিচাপে কাক নিযুক্তি দিয়া হৈছে who has been appointed as India's new ambassador to South Korea Dr. Dibok Mittal Dinesh Kumar Patnaik ঠিক আছে Patnaik Taranjit Singh Sandhu বা হিন্ধু গৌরাঙ্গ লাল দাস Dr. Dibok Mittal Dinesh K Patnaik, Taranjit Singh Sandhu, Gaurango Lal Das. গটিকে কাক নিযুক্তি দিয়া হৈছে হেয়া হৈছে গৌৰাঙ্গ লাল দাসক Next, Guwahati University secured which position among the state public university in NIRF 2025 NIRF 2025 or ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয় সমূহৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয় কিমানতম স্থান দখল কৰিছিল ঠিক আছে ন্যাশনাল ইনষ্টিটিউশনাল ঠিক আছে ন্যাশনাল ইনষ্টিটিউশনাল ৰ্যাঙ্কিং ফেম যত ৰ্যাঙ্ক কৰা হয় এডুকেশনাল ইনষ্টিটিউশন সমূহ ওকে সো NIRF 2025 ৰ ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয় সমূহৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয় কিমানতম স্থান তেওঁলোকে গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল হেয়া হৈছে নৱম ঠিক আছে 9th ranking তেওঁলোকে দখল কৰিবলৈ সক্ষম হৈছিল নেক্সট the chief minister's new secretariat has been set up অসমৰ কোনখন ঠাইত মুখ্যমন্ত্ৰীৰ যি নতুন সচিবালয় হেয়া স্থাপন কৰা হৈছে ডিব্ৰুগড় কৰিমগঞ্জ যোৰহাট লখিমপুৰ হেয়া কোট এস্টাবলিশ কৰা হৈছে হেয়া হৈছে ডিব্ৰুগড় ঠিক আছে অসমৰ কোনখন ঠাইত মুখ্যমন্ত্ৰীৰ নতুন যি সচিবালয়
হেয়া স্থাপন কৰা হৈছে ক'ত ডিব্ৰুগড়ত next where was the BIMSTEC Youth Leaders Summit 2025 hosted ভাৰতে আয়োজন কৰা BIMSTEC যুৱ নেতা সন্মিলন 2025 2025 চনত ক'ত অনুষ্ঠিত হৈছিল কোচি নতুন দিল্লী নিউ দিল্লী গুৱাহাটী শিলং হেয়া ক'ত অনুষ্ঠিত কৰা হৈছিল গুৱাহাটী যাৰ বাবে এয়া কি হয় আৰু ইম্পৰ্টেন্ট হৈ পৰে ঠিক আছে BIMSTEC যুৱ নেতা সন্মিলন 2025 ক'ত আয়োজন কৰা হৈছিল হেয়া আয়োজন কৰা হৈছিল গুৱাহাটীত নেক্সট আনন্দৰাম ঢেকিয়াল ফুকন বঁটা কোনজন ব্যক্তিক প্ৰদান কৰা হৈছিল ঠিক আছে জানহু বৰুৱা ৰবি শৰ্মা আদিল হুছেইন ময়ূৰ বৰা Okay, Anandaram Dhekial Fukan Award কোনজন ব্যক্তিক প্ৰদান কৰা হৈছিল আৰু এই বঁটা মেইনলি প্ৰদান কৰা হয় to their contribution to our culture ঠিক আছে তেওঁলোকৰ যি কন্ট্ৰিবিউশন আছে আমাৰ কালচাৰৰ প্ৰতি ঠিক আছে তেওঁলোকৰ যি কন্ট্ৰিবিউশন আছে আমাৰ কালচাৰৰ প্ৰতি যাৰ বাবে এই এৱাৰ্ড প্ৰদান কৰা হয় Okay, so 2024 কাক প্ৰদান কৰা হৈছিল আদিল হুছেইনক প্ৰদান কৰা হৈছিল আমাৰ ল্যাঙ্গুৱেজ আমাৰ কালচাৰ আমাৰ যি সংস্কাৰ হেয়া প্ৰমোট কৰাৰ বাবে আমাৰ ল্যাঙ্গুৱেজ কালচাৰ হেয়া প্ৰমোট কৰাৰ বাবে কি কৰা হয় আনন্দৰাম ঢেকিয়াল ফুকন এৱাৰ্ড প্ৰদান কৰা হয় আৰু 2024 কাক দিয়া হৈছিল আদিল হুছেইনক দিয়া হৈছিল ঠিক আছে সো এটো ডাইৰেক্ট মই টপিকটো ইয়াতে দি দিছো যে 2026 চনৰ FIFA বিশ্বকাপ প্ৰতিযোগিতা আয়োজক কৰা দেশসমূহ মেক্সিকো কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত কি কৰা হ'ব 2026 ত যি FIFA ওয়াৰ্ল্ড কাপ হেয়া কি কৰা হ'ব হেয়া বিশ্বকাপ যি আছে হেয়া আয়োজন কৰা হ'ব ওকে আৰু লগতে আমাৰ মৰমৰ জুবিন দা তেওঁৰ বিষয়ে আমি নপঢ়িলে নহব obviously তেওঁৰ বিষয়ে আমাৰ প্ৰশ্ন আহিব আৰু আমি অতি ইটো টপিক আহিলে একচুয়ালি যেতিয়া ইটো টপিক আহে ইটো আমি লেট জুবিন গাৰ্গ বুলি ক'বলে অকমান বেয়া লাগে বাট তথাপি আমি পঢ়িব লাগিব বস্তুখিনি ঠিক আছে যে জুবিন গাৰ্গে 2019 চনত কি হৈছিল 56তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা তেওঁ লাভ কৰিছিল ঠিক আছে জুবিন গাৰ্গ won 56 National Film Award in 2009 he won this award for best non-feature film music director okay তেওঁ এই বঁটা কিয় পাইছিল non-feature চলচ্চিত্ৰ সংগীত পৰিচালনাৰ বাবে লাভ কৰিছিল আৰু যিখন চলচ্চিত্ৰৰ বাবে তেওঁ বঁটা লাভ কৰিছিল সেইখনৰ নাম আছিল কি নাম আছিল Echoes of Silence ঠিক আছে Echoes of Silence তেওঁৰ এই ফিল্মখনৰ নাম আছিল আৰু তেওঁ কি পাইছিল 2009 চনত ইয়াৰ বাবে 56th National Film Award পাইছিল He won the Global Indian Film Award ঠিক আছে Global Indian Film Award পাইছিলে for best playback singer ঠিক আছে male best playback singer male ইয়ালি গানটোৰ বাবে তেওঁ পাইছিলে ঠিক আছে কি পাইছিলে Global Indian Film Award তেওঁ পাইছিলে আৰু এই ফিল্মটোৰ কি আছিল তোৰ গ্যাংষ্টাৰ চলচ্চিত্ৰখনৰ পৰা আছিল ইয়ালি সং আৰু ইটোৰ বাবে তেওঁ শ্ৰেষ্ঠ প্লেবেক গায়ক ঠিক আছে মেল ক্যাটেগৰীত তেওঁ গ্লোবাল ইন্ডিয়ান ফিল্ম এৱাৰ্ড তাক লাভ কৰিছিল ঠিক আছে আৰু তেওঁৰ জন্ম হৈছিল আমি সকলোৱে জানো তুৰাত হৈছিল 18 নৱেম্বৰ 1972 আৰু এটো মই ক'ব নিবিচাৰো আৰু ক'ব নিবিচাৰো ইটো গতিকে আছিল জুবিন গাৰ্গ সম্পৰ্কে ঠিক আছে কিছু জিকে ৰিলেটেড টপিক আহিব পাৰে পৰীক্ষাৰ ক্ষেত্ৰত ওকে সো আজিৰ ক্লাছটো আমাৰ আছিল ইমানে আৰু আমি লগ পাম আমাৰ অহা কাইলৈৰ ক্লাছত
আমাৰ অহাকালি আমি যেটো ক্লাস কৰিম তাত আমি অসম ৰিলেটেড বেছিভাগ ফোকাস কৰিম যিমানখিনি কাৰেন্ট ইভেন্ট আছে ঠিক আছে গতিকে আশা কৰিছো সকলোকে লগ পাম নেক্সট ক্লাছত ধন্যবাদ